আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম পৃথিৱীৰ আটাইতকৈ ধুনীয়া 10বিধ চৰাই বিষয়ে। আহকচোন এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই চৰাইবিধৰ নাম হৈছে হাইচিন্থ মেঘ বা হাইচিন্থাইন মেঘ। এই চৰাইবিধ মধ্য পূব দক্ষিণ আমেৰিকাৰ স্থানীয় কপৌ নামেৰে জনা যায় আৰু ই প্ৰায় 1 মিটাৰ দৈৰ্ঘ্য হয়। ই আন যিকোনো প্ৰজাতিৰ কপৌতকৈ দীঘল। ই আটাইতকৈ ডাঙৰ মেকাই প্ৰজাতিৰ হয় আৰু এই চৰাইবিধৰ ওজন প্ৰায় 3.5 কিলোগ্ৰাম পৰ্যন্ত হয়। এই চৰাইবিধৰ নাম হৈছে অষ্ট্ৰেলিয়াৰ কাঠা। অষ্ট্ৰেলিয়াৰ কাঠা হৈছে অষ্ট্ৰেলিয়াৰ বহু অংশত পোৱা এটা ডাবলিং হাঁহ। চেনিনেটাৰ প্ৰজাতিৰ ই একমাত্ৰ জীৱিত প্ৰজাতি। পৰম্পৰাগতভাৱে ইয়াক উপপৰিয়ালত ৰখা হয়। এই চৰাইবিধৰ নাম হৈছে বোহেমিয়ান ৱাক্সউইং আৰু ই ষ্টাৰ্লিং আকাৰৰ পেচেৰিন চৰাই, যিয়ে পেলিয়াৰ্কটিক আৰু উত্তৰ আমেৰিকাৰ অৰণ্যত প্ৰজনন কৰে। ইয়াৰ প্ৰধানকৈ বাঘ-ধূসৰ ৰঙৰ ছাল, কলা মুখৰ চিন আৰু এটা জোঙা শিখৰ থাকে। ইয়াৰ ডেউকাবোৰ বগা আৰু উজ্জ্বল হালধীয়া ৰঙৰ আৰ্হিত থাকে। এই চৰাইবিধৰ নাম হৈছে নীলাজে চৰাই। নীলাজে চৰাই হৈছে এটা পেচেৰিন চৰাই। ই উত্তৰ আমেৰিকাৰ পূব অঞ্চলৰ স্থানীয় আৰু এই চৰাইটোৰ বেছিভাগ আমেৰিকাৰ পূব আৰু মধ্যভাগত বাস কৰে। এইবিধ চৰাই কানাডাৰ নিউফাউণ্ডলেণ্ডতো পোৱা যায় আৰু সমগ্ৰ দক্ষিণ কানাডাতো পোৱা যায় আৰু এই চৰাইটোৰ ৰং প্ৰধানকৈ নীলা, বুকুৰ আৰু তলৰ অংশ বগা আৰু শিখৰ নীলা। এই চৰাইবিধৰ নাম হৈছে আটলাণ্টিক পফিন, যাক সাধাৰণ পাফিন বুলিও কোৱা হয় আৰু এই চৰাইবিধ আটলাণ্টিক মহাসাগৰৰ স্থানীয় পাফিন চৰাই নামেৰেও জনা যায়, কাৰণ এই চৰাইবিধ সাগৰৰ পাৰত বসবাস কৰে আৰু আইলেণ্ডৰ ৱেষ্টমেন দ্বীপপুঞ্জত ইয়াক বেছিকৈ পোৱা যায়। এই চৰাইবিধৰ নাম হৈছে কিল-বিল্ড টুকেন, যাক ছালফাৰ ৱেষ্টেড টুকেন বা ৰামধেনু বিল্ড টুকেন বুলিও কোৱা হয়। ই বেলিজৰ জাতীয় চৰাই আৰু এই প্ৰজাতিটো গ্ৰীষ্মমণ্ডলীয় জংঘলত পোৱা যায়। ই এটা সৰ্বভোজী বন চৰাই, যিয়ে ফল, বীজ, পোক, পৰুৱা, অকৃমি, টিকটিকি, সাপ আৰু সৰু চৰাই আৰু সিহঁতৰ কণী খায়। এই চৰাইটো সকলোৱে চিনি পাইছে চাগৈ, যাক ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। ই হৈছে ময়ূৰ চৰাই আৰু ই ফ্ৰেচেণ্ট পৰিয়ালৰ 3টা প্ৰজাতিৰ উজ্জ্বল যিকোনো এটা বুলি ধৰা হৈছে। কঠোৰভাৱে ক'বলৈ গ'লে মতাটোক মূৰ চৰাই আৰু মাইকীটোক ময়ূৰ বুলি কোৱা হয়। এই চৰাইটোৰ নাম হৈছে ফ্লেমিংগো। ফ্লেমিংগো হৈছে ফেনিকোপটেৰিডে পৰিয়ালৰ এক প্ৰকাৰৰ ৱাডিং চৰাই, যিটো ফেনিকোপটেৰিফৰ্মেছ ক্ৰমৰ একমাত্ৰ বিদ্যমান পৰিয়াল। জানিব পৰা মতে সমগ্ৰ আমেৰিকাৰ 4টা ফ্লেমিংগো প্ৰজাতিৰ বিস্তৃত হৈ আছে আৰু 2টা প্ৰজাতি আফ্ৰিকা, ইউৰেছিয়া স্থানীয়। এই চৰাইবিধৰ নাম হৈছে স্কাৰলেট মেকা আৰু ই মধ্য আৰু দক্ষিণ আমেৰিকাৰ এটা ডাঙৰ ৰঙা, হালধীয়া আৰু নীলা কপৌ, যিটো নিউট্ৰপিকেল কপৌৰ এটা বৃহৎ গোটৰ সদস্য, যাক মেকা বুলিও কোৱা হয়। ই নিউট্ৰপিক যুগৰ আৰ্দ্ৰ চিৰসেউজ অৰণ্য স্থানীয় আৰু ই সগুৰাচৰ জাতীয় চৰাই। আৰু নাম্বাৰ 1 চৰাইটো আমি চিলেক্ট কৰি উলিওৱা নাই, কাৰণ আমাৰ এই পৃথিৱীত বহুতে ধুনীয়া ধুনীয়া চৰাই আছে। আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাবচোন আটাইতকৈ পৃথিৱীৰ ধুনীয়া চৰাইটো কোনটো হ'ব বাৰু। আৰু আমাৰ এই RDX চেনেলটো প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আমাৰ এই নতুন নতুন ভিডিঅ'সমূহ তেতিয়াহে পাব আপোনালোকে।